নমস্কাৰ বহাগী ধাৰাবাহিকৰ আজি নিশা আহিবলগীয়া 230 নম্বৰ এপিছডৰ প্ৰমো ইতিমধ্যে মুকলি হৈছে। যোৱা খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে নীলমৰ মাক স্বৰ্ণালীক লৈ স্বৰ্ণালী ঘৰলৈ আহিছিল। আজি খণ্ডত আপোনালোকে দেখা পাব নীলমৰ মাকে স্বৰ্ণালী মাকক অপমান কৰিব আৰু নীলমৰ মাকে ক'ব যে মোৰ ল'ৰাৰ ব্ৰেইন ৱাছ কৰি মোৰ ঘৰলৈ মনে মনে অহা ছোৱালীজনীক মই কিয় মৰম কৰিম আৰু স্বৰ্ণালীয়ে ক'ব যে মোৰ দৰে হঠাৎ এনেকৈ বোৱাৰী হৈ গ'লে সব শাহুৱেকে তেনেকুৱা ব্যৱহাৰেই কৰিব। লগতে স্বৰ্ণালী শাহুৱেকে ঘৰত থৈ যাব নে পুনৰ লগত লৈ যাব আজি খণ্ডত দেখা পাব। আনফালে ৰিচা যে প্ৰেগনেণ্ট এই কথা দেউতাকে জনা নাছিল। ৰিচাক কান্দি থকা দেখি দেউতাকে ক'ব তোৰ ভুলবোৰ শুদ্ধ কৰাৰ দায়িত্ব মোৰ, কি হৈছে তোৰ? তেতিয়া ৰিচাই দেউতাকক কয় মই কৰা ভুলবোৰ শুধৰাব নোৱাৰি দেউতা। আনফালে ৰাজা শ্ব'ৰুমৰ পৰা বস্তুবোৰ উলিয়াই দিয়াত ৰাজাই পৰি দেউতাকৰ বিৰুদ্ধে কূটনীতি আৰম্ভ কৰিব। এই সকলোবোৰ আজি খণ্ডত দেখা পাব। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।